কাৰ লোনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাকেইটা হ'ল ডাউন পেমেণ্ট, ৰেট অফ ইণ্টাৰেষ্ট, মিনিমাম ইনকাম আৰু বিভিন্ন চাৰ্জেছ। বেলেগ বেলেগ বেংকৰ ক্ষেত্ৰত এই সকলোবিলাক বেলেগ বেলেগ হয়। আজিৰ ভিডিঅ'ত ষ্টেট বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অফ বৰোদা, ইউকো বেংক আৰু HDFC বেংকৰ কাৰ লোনৰ এটা তুলনামূলক বিশ্লেষণ আগবঢ়াম। এই ভিডিঅ'টো চালে আপুনি গম পাব কোন বেংকত সুদৰ হাৰ কম, ডাউন পেমেণ্ট কিমান দিব লাগে আৰু কোন বেংকৰ পৰা লোন ল'লে আপোনাৰ বেছি সুবিধা হ'ব। চাই থাকক বেংকিং সহায়। SBIৰ পৰা লোন ল'লে আপুনি অন ৰোড প্ৰাইচৰ 10% ডাউন পেমেণ্ট দিব লাগিব। অন ৰোড প্ৰাইচ মানে হ'ল শ্ব'ৰুম প্ৰাইচ প্লাছ ৰেজিষ্ট্ৰেশ্যন প্লাছ ইঞ্চুৰেঞ্চ। SBIত লয়েলটি কাৰ লোন বুলি এটা স্কিম আছে, যাৰ অধীনত এক্সিষ্টিং হোম লোন কাষ্টমাৰে কাৰ লোনৰ কাৰণে এপ্লাই কৰিব পাৰে। এই স্কিমৰ অধীনত কাৰ লোন এপ্লাই কৰিলে কোনো ধৰণৰ ডাউন পেমেণ্ট দিব নালাগে, কিন্তু তেতিয়া ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ খৰচ নিজে বহন কৰিব লাগিব। গতিকে আপুনি যদি SBIৰ পৰা হোম লোন লৈ থৈছে, তেনেহ'লে কোনো ডাউন পেমেণ্ট নিদিয়াকৈ কাৰ লোন ল'ব পাৰে। বেংক অফ বৰোদাত কাৰ লোন এপ্লাই কৰিলে 10% ডাউন পেমেণ্ট দিব লাগিব। PNBৰ পৰা কাৰ লোন ল'লে 15% ডাউন পেমেণ্ট দিব লাগিব। যিবিলাক গাড়ীৰ কোম্পানীৰ লগত বা ডিলাৰৰ লগত PNBৰ টাই আপ কৰা আছে, তাৰ পৰা গাড়ী ল'লে 10% ডাউন পেমেণ্ট দিলেও হ'ব। টাই আপ কৰা কোম্পানীৰ ভিতৰত আছে মাৰুতি সুজুকি, টাটা মটৰ্ছ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, হণ্ডা, ফ'ৰ্চ মটৰ্ছ, টয়োটা, hyundai মটৰ্ছ আৰু MG মটৰ্ছ। ইউকো বেংকৰ পৰা কাৰ লোন ল'লে 15% ডাউন পেমেণ্ট দিব লাগিব। HDFCৰ পৰা ল'লে 0% ডাউন পেমেণ্টৰ ব্যৱস্থা আছে। অৱশ্যে এই অফাৰ নিৰ্দিষ্ট গাড়ীৰ মডেলৰ ওপৰতহে দিয়া হৈছে। লোনৰ সুদৰ হাৰ দুই ধৰণৰ থাকে, ফ্লোটিং ৰেট আৰু ফিক্সড ৰেট। কিছুমান বেংকে ফ্লোটিং ৰেট অফাৰ কৰে আৰু কিছুমানে ফিক্সড ৰেট অফাৰ কৰে। ফ্লোটিং ৰেটৰ ক্ষেত্ৰত সুদৰ হাৰ বেংকৰ এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেটৰ ওপৰত নিৰ্ভৰ কৰে। এই এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট সাধাৰণতে ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেটৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। গতিকে ৰিজাৰ্ভ বেংকে যেতিয়া ৰেপো ৰেটৰ সাল সলনি কৰে, তেতিয়া এই লোনৰ সুদৰ হাৰো সলনি হয়। অৰ্থাৎ আপুনি যদি ফ্লোটিং ৰেটত লোন লয়, তেনেহ'লে যেতিয়াই ৰিজাৰ্ভ বেংকে ৰেপো ৰেট কমাই দিব, তেতিয়া আপোনাৰ লোনৰ সুদৰ হাৰ কমি যাব। একেদৰে ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বঢ়াই দিলে আপোনাৰ লোনৰ সুদৰ হাৰো বাঢ়ি যাব। আনহাতে ফিক্সড ৰেটৰ ক্ষেত্ৰত সুদৰ হাৰ কম বেছি নহয়। লোন লোৱাৰ সময়ত যিমান থাকে, লোন শেষ হোৱালৈকে সেই সুদৰ হাৰ একে থাকে। ষ্টেট বেংক অফ ইণ্ডিয়াই ফিক্সড ৰেট অফ ইণ্টাৰেষ্ট অফাৰ কৰে। সুদৰ হাৰ 7.25%ৰ পৰা 7.95%। আপোনাৰ লোনৰ সুদৰ হাৰ ক্ৰেডিট স্ক'ৰৰ ওপৰত নিৰ্ভৰ কৰিব। স্ক'ৰ বেছি হ'লে সুদৰ হাৰ কম হ'ব আৰু স্ক'ৰ কম হ'লে সুদৰ হাৰ বেছি হ'ব। আপুনি যদি ইলেক্ট্ৰিক কাৰ লয়, তেনেহ'লে সুদৰ হাৰত 0.20%ৰ ৰেহাইৰ ব্যৱস্থা আছে। আপুনি যদি লয়েলটি কাৰ লোন স্কিমৰ অধীনত লোন লয়, তেনেহ'লে সুদৰ হাৰত 0.05%ৰ ৰেহাইৰ ব্যৱস্থা আছে। তাৰোপৰি মহিলা আবেদনকাৰীৰ কাৰণেও ৰেহাইৰ ব্যৱস্থা আছে। PNBয়ে ফিক্সড ৰেট অফ ইণ্টাৰেষ্ট আৰু ফ্লোটিং ৰেট অফ ইণ্টাৰেষ্ট দুয়োটাই অফাৰ কৰে। ফিক্সড ৰেটত কাৰ লোন ল'লে সুদৰ হাৰ 8.20% আৰু যদি ফ্লোটিং ৰেটত লোন লয়, তেনেহ'লে সুদৰ হাৰ ক্ৰেডিট স্ক'ৰৰ ওপৰত নিৰ্ভৰ কৰি 6.85%ৰ পৰা 7.50%লৈ। মহিলা, চৰকাৰী চাকৰিয়াল, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ক্ৰেডিট স্ক'ৰ নিৰ্বিশেষে সুদৰ হাৰ 6.85%। আপুনি যদি ইলেক্ট্ৰিক কাৰ লয়, তেনেহ'লে সুদৰ হাৰত 0.10%ৰ ৰেহাইৰ ব্যৱস্থা আছে। তাৰ উপৰিও আপুনি যদি ডিজিটেল চেনেলত যেনে M-বেংকিং, ই-বেংকিং, ATM, মিছড কল ইত্যাদিৰ জৰিয়তে কাৰ লোন এপ্লাই কৰে, তেনেহ'লে সুদৰ হাৰত 0.10%ৰ ৰেহাইৰ ব্যৱস্থা আছে। বেংক অফ বৰোদাই ফ্লোটিং ৰেট অফ ইণ্টাৰেষ্ট অফাৰ কৰে। সুদৰ হাৰ 7%ৰ পৰা 10.25%। হোম লোনৰ গ্ৰাহকৰ কাৰণে সুদৰ হাৰত 0.25%ৰ ৰেহাইৰ ব্যৱস্থা আছে।
ইউকো বেংকত ফ্লোটিং ৰেট অফ ইণ্টাৰেষ্ট 7.25%। হোম লোনৰ গ্ৰাহকৰ কাৰণে সুদৰ হাৰত 0.05%ৰ ৰেহাইৰ ব্যৱস্থা আছে। HDFCত ফিক্স ৰেট অফ ইণ্টাৰেষ্ট 7.95%ৰ পৰা 8.30%। SBIৰ পৰা লোন ল'লে মিনিমাম নেট এনুৱেল ইনকাম হ'ব লাগিব 3 লাখ টকা। খেতিয়ক বা খেতিৰ লগত জড়িত ব্যক্তিয়েও SBIৰ পৰা কাৰ লোন ল'ব পাৰে। তেওঁলোকৰ ক্ষেত্ৰত মিনিমাম নেট এনুৱেল ইনকাম 4 লাখ টকা হ'ব লাগিব। আনহাতে SBIয়ে ফিক্সড ডিপজিট থকা গ্ৰাহকৰ কাৰণে বিশেষ সুবিধা আগবঢ়াইছে, য'ত মিনিমাম ইনকামৰ কোনো চৰ্ত নাই। আপোনাৰ মিনিমাম ইনকাম যদি কম হয়, তেনেহ'লে ঘৰৰ অন্য ব্যক্তি যাৰ ৰেগুলাৰ ইনকাম আছে তেওঁক আপুনি কো-এপ্লিকেণ্ট হিচাপে ল'ব পাৰে আৰু তেওঁৰ ইনকাম প্লাছ কৰিব পাৰে। PNBৰ পৰা লোন ল'লে মিনিমাম নেট মান্থলি ইনকাম বা চেলাৰী হ'ব লাগিব 25,000 টকা। ইনকাম কম হ'লে কো-এপ্লিকেণ্টৰ ইনকাম প্লাছ কৰিব পাৰি। ফিক্সড ডিপজিট যদি ছিকিউৰিটি হিচাপে দিয়ে, তেনেহ'লে কোনো মিনিমাম ইনকামৰ চৰ্ত নাই। এই ছিকিউৰিটিৰ পৰিমাণ লোন এমাউণ্টৰ 110% হ'ব লাগিব। খেতিৰ লগত জড়িত ব্যক্তিৰ ক্ষেত্ৰত লেণ্ড হোল্ডিং, ক্ৰপিং পেটাৰ্ণ, খেতিৰ উৎপাদন ইত্যাদি চাই মেলি চেংচনিং অথৰিটি অৰ্থাৎ ব্ৰাঞ্চ মেনেজাৰে নেট ইনকাম বিবেচনা কৰিব পাৰে। ইউকো বেংকৰ পৰা কাৰ লোন ল'লে চেলাৰিড পাৰ্চনৰ ক্ষেত্ৰত মিনিমাম টেক হোম পে 20,000 টকা হ'ব লাগিব। অৰ্থাৎ দৰমহাৰ পৰা সকলো ডিডাকশ্যনছ লগতে ল'ব বিচৰা কাৰ লোনটোৰ EMI মাইনাছ কৰাৰ পিছত 20,000 টকা বাকী ৰ'ব লাগিব। বিজনেছমেনৰ ক্ষেত্ৰত মিনিমাম নেট এনুৱেল ইনকাম মাত্ৰ চহৰত 5 লাখ টকা আৰু অন্য চহৰত 4 লাখ টকা হ'ব লাগিব। খেতিয়ক বা খেতিৰ লগত জড়িত ব্যক্তিৰ ক্ষেত্ৰত মিনিমাম নেট এনুৱেল ইনকাম 4 লাখ টকা হ'ব লাগিব। কো-এপ্লিকেণ্টৰ ইনকাম প্লাছ কৰিব পাৰি। HDFCৰ পৰা লোন ল'লে নেট এনুৱেল ইনকাম হ'ব লাগিব 3 লাখ টকা। ইনকাম কম হ'লে কো-এপ্লিকেণ্টৰ ইনকাম প্লাছ কৰিব পাৰি। সৰ্বাধিক 7 বছৰৰ কাৰণে কাৰ লোন ল'ব পাৰি। আপুনি যিমান বছৰৰ কাৰণে লোন লয় তাতকৈ আগতেও আপুনি কাৰ লোনটো ক্ল'জ কৰি দিব পাৰে। কিন্তু কিছুমান বেংকে লোন আগতে ক্ল'জ কৰি দিলে এটা এক্সট্ৰা চাৰ্জ লয়, যাক প্ৰি ক্ল'জাৰ বা প্ৰি পে'মেণ্ট চাৰ্জ বুলি কোৱা হয়। সাধাৰণতে প্ৰাইভেট বেংকে এই প্ৰি ক্ল'জাৰ চাৰ্জ লয়। প্ৰায়বোৰ বেংকতে লোন এপ্লাই কৰাৰ মিনিমাম বয়স হ'ল 21 বছৰ। SBIত বয়সৰ সীমা 21 ইয়াৰ্ছৰ পৰা 67 ইয়াৰ্ছ, অৰ্থাৎ 67 ইয়াৰ্ছৰ ভিতৰত লোন পৰিশোধ কৰিব লাগিব। যদি ফিক্সড ডিপজিটৰ এগেইনষ্টত লোন লয়, তেনেহ'লে নিম্নতম 18 বছৰৰ ওপৰৰ ব্যক্তিয়ে এপ্লাই কৰিব পাৰে আৰু ইয়াত কোনো মেক্সিমাম এজ লিমিট নাথাকে। PNBত মেক্সিমাম এজ চেলাৰিড পাৰ্চনৰ কাৰণে 70 ইয়াৰ্ছ আৰু অন্য ব্যক্তিৰ ক্ষেত্ৰত 65 ইয়াৰ্ছ। বেংক অফ বৰোদাত মিনিমাম বয়স 21 ইয়াৰ্ছৰ পৰা মেক্সিমাম 70 ইয়াৰ্ছ। কো-এপ্লিকেণ্টৰ বয়স মিনিমাম 18 ইয়াৰ্ছ। ইউকো বেংকত মিনিমাম বয়স 21 ইয়াৰ্ছ আৰু মেক্সিমাম 70 ইয়াৰ্ছ। HDFCত বয়সৰ সীমা চেলাৰিড পাৰ্চনৰ ক্ষেত্ৰত 21 ইয়াৰ্ছৰ পৰা 60 ইয়াৰ্ছ আৰু বিজনেছমেনৰ ক্ষেত্ৰত 21ৰ পৰা 65 ইয়াৰ্ছ। SBIত কোনো প্ৰচেছিং চাৰ্জ নাই। PNBত 0.25% অফ লোন এমাউণ্ট প্ৰচেছিং চাৰ্জ হিচাপে লোৱা হয়, ছাবজেক্ট টু মিনিমাম 1,000 ৰুপিজ আৰু মেক্সিমাম 1,500 ৰুপিজ। অৱশ্যে 31 মাৰ্চ 2022ৰ ভিতৰত যদি লোন লয়, তেনেহ'লে PNBত কোনো ধৰণৰ প্ৰচেছিং চাৰ্জ নালাগে। বেংক অফ বৰোদাত প্ৰচেছিং চাৰ্জ 1,500 ৰুপিজ প্লাছ GST। ইউকো বেংকত লোন এমাউণ্টৰ 1% প্ৰচেছিং চাৰ্জ হিচাপে লোৱা হয়, ছাবজেক্ট টু মেক্সিমাম 1,500 ৰুপিজ। HDFCত প্ৰচেছিং চাৰ্জ লোন এমাউণ্টৰ 0.5%, ছাবজেক্ট টু মিনিমাম 3,500 ৰুপিজৰ পৰা মেক্সিমাম 8,000 ৰুপিজ। SBI, PNB, বেংক অফ বৰোদা আৰু ইউকো বেংকত কোনো ধৰণৰ ফৰক্ল'জাৰ চাৰ্জ নাই। অৰ্থাৎ আপুনি যদি লোনটো আগতে পৰিশোধ কৰে, তেনেহ'লে কোনো এক্সট্ৰা চাৰ্জ দিব নালাগে। কিন্তু HDFCত প্ৰিন্সিপাল আউটষ্টেণ্ডিঙৰ 3%ৰ পৰা 6%লৈ ফৰক্ল'জাৰ চাৰ্জ আপুনি দিব লাগিব। কাৰ লোনৰ ক্ষেত্ৰত মূলতঃ 3টা ডকুমেণ্ট দৰকাৰ। নাম্বাৰ 1 ID প্ৰুফ, নাম্বাৰ 2 এড্ৰেছ প্ৰুফ আৰু নাম্বাৰ 3 ইনকাম প্ৰুফ।
ইনকাম প্ৰুফ হিচাপে চেলাৰিড পাৰ্চনৰ ক্ষেত্ৰত সাধাৰণতে 3 মাহৰ চেলাৰি স্লিপ আৰু ফৰ্ম 16 লোৱা হয়। বিজনেছমেনৰ ক্ষেত্ৰত ইনকাম প্ৰুফ হিচাপে 3 বছৰৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল আৰু বেলেন্স শ্বীট লোৱা হয়।